নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। আজি সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস উদযাপন কৰা হৈছে। সেইদৰে আমাৰ বিদ্যালয়তো আজি শিক্ষক দিৱসৰ এই দিনটো উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু এই চেগতেই পোনপ্ৰথমতে বিশ্বৰ প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা আৰু সেৱা নিবেদন জনালোঁ। আৰু কাৰ্যসূচীৰ প্ৰথমতেই আছিল বন্তি প্ৰজ্বলন। গতিকে বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ বিদ্যালয়ৰ অধ্যক্ষা মহোদয়ে হাত ধৰিলে আৰু সমূহ শিক্ষাগুৰু তথা ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰিলে। ৰ'ব, আৰু এটা কথা, এই বিদ্যালয়ৰে মই ছাত্ৰ যিহেতু, গতিকে আজিৰ অনুষ্ঠানত মই এই অনুষ্ঠানৰ ঘোষক হিচাপে থাকিব পাই অত্যন্ত সুখী হ'লোঁ। গতিকে বিদ্যালয়ৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলক মোক এই সুবিধাখন দিয়াৰ বাবে তেখেতসকলক অশেষ ধন্যবাদ। আৰু ইয়াৰ পিছতেই শিক্ষাগুৰুসকলৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনা পৰ্ব আয়োজন কৰা হৈছিল। আৰু ইয়াৰ পাছতেই শিক্ষাগুৰু তথা ছাত্ৰ ছাত্ৰীসকলৰ মনোৰঞ্জনৰ বাবেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা নৃত্য, গীত আৰু ছাত্ৰ ছাত্ৰীসকলৰ বক্তৃতাও কাৰ্যসূচীত ৰখা হৈছিল। আৰু এনেদৰে সকলোবোৰ কৰি আমি শেষত অনুষ্ঠানটি সামৰণি মাৰিলোঁ। গতিকে আজি বিদ্যালয়তেই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত, নৃত্য আদি পৰিৱেশন কৰা কেইটিমান ভিডিঅ' ক্লিপ চাওঁ আহকচোন।